নমস্কাৰ। মিঠালাও বা ৰঙালাও যদি অলপ ঝোল তৰকাৰী বনোৱা হয় তেন্তে ইমান ভাল নালাগে খাবলৈ। সেইকাৰণে মই অকণমান বেলেগ ধৰণৰে বনাইছোঁ আজি। সেই ভাবিলোঁ আপোনালোকলৈ শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকে তেনেকৈ বনাই খাইছেনে? যদি খাইছে জনাব। মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাম। আপোনালোকে সেইটো জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। প্ৰায় সকলো ইউটিউবাৰে কোৱাৰ দৰেই ময়ো ক'লোঁ তে আপোনালোকৰ ভাল লাগিলে শ্বেয়াৰ কৰিব। তেন্তে আহক কেনেকৈ বনালোঁ চাওকচোন। প্ৰথমে মই কণ বিলাহী কেইটামান লৈছোঁ, ইয়াক পেষ্ট বনাই ল'ম আৰু লগতে লৈছোঁ এয়া ভিজাই থোৱা চাউল আৰু এয়া হৈছে জলকীয়া, আদা আৰু শুকান জলকীয়া এটা। এইবিলাক চব পেষ্ট বনাম। এতিয়া মিক্সিৰ জার এটাত গ্ৰাইণ্ডিং জার এটাত চাউলখিনি আৰু দুটা জলকীয়া সোমাই এতিয়া পেষ্ট বনাই ল'ম। পেষ্ট হৈ গৈছে, পেষ্ট ৰেডি হৈ গ'ল চাউলৰ। এতিয়া মিঠালাও বা ৰঙালাও যিয়ে কয় ন, তাক এতিয়া আমি বাকলি গুচাই কাটি ল'ম আৰু ধুই ল'ম ভালদৰে। তেনেকৈ সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ আৰু এতিয়া ইয়াক বাকলিবিলাক কাটি দিম, মানে পেলাই দিম। আপোনালোকে পৰিমাণ অনুযায়ী ল'ব। মই 3টা ডাঙৰ টুকুৰা লৈছোঁ, ইয়াক বাকলি গুচোৱা হৈ গ'ল, ধুইও লৈছোঁ ভালদৰে। দেখিছে বাকলিখিনিৰো ভাল এটা তৰকাৰী বনাব পাৰি। সেইকাৰণে থৈ দিলোঁ বাকলিখিনি আৰু ইয়াক ইমান ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটি মই এনেকৈ কটাৰী এখনেৰে ওপৰত এনেকৈ অলপ অলপ কাটি দিছোঁ, যাতে নিমখ আৰু জলকীয়া পাউডাৰ দিলে এয়া সোমাই যায়। সেইকাৰণে এনেকৈ অলপ অলপ কাটি কাটি দিছোঁ। ইয়াক ভাজি বনাম, সেয়ে তেনেকৈ কাটি লৈছোঁ আৰু সকলোবোৰ ৰঙালাওৰ টুকুৰাক তেনেকৈ মই কাটি ল'লোঁ। লগতে অলপ সৰুকৈ কেইটামান ৰঙালাও কাটি লৈছোঁ, অলপ কেইপিচমানহে আছে সৰু সৰু টুকুৰাৰ। লগতে হ'ল আলু মই সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ, এয়া বইল কৰিব লাগিব। সেইকাৰণে 3টা আলু লৈছিলোঁ, ইয়াত বিলাহী পেষ্ট, জলকীয়া আৰু আদা পেষ্ট আৰু এয়া হ'ল চাউলৰ পাউডাৰ বনাইছিলোঁ যে সেয়া। ইয়াত মই এটা ঘোল বনাই ল'ম, সেইকাৰণে নিমখ দি দিছোঁ, হালধি পাউডাৰ দি দিছোঁ, অকণমান জলকীয়া পাউডাৰ দি মিক্স কৰি ল'ম ভালদৰে। বেটাৰটো ভাজিত লাগিব, সেইকাৰণে মই আগতে বনাই থৈ দিছোঁ আৰু অকণমান পানী দি দিম। পানী মিক্স কৰি ইয়াক অকণমান পাতল কৰি ল'ম। পানী মিক্স কৰি ল'লোঁ, এতিয়া আকৌ ভালদৰে এনেকৈ মিক্স কৰি দিম। হৈ গৈছে এনেকুৱা কনচিষ্টেঞ্চিটো, এনেকুৱা থাকিব। অকণমান জিৰা দি দিছোঁ, ইয়াত জিৰা দিলে ভাজিত ভাল লাগিব, সেইকাৰণে অকণমান জিৰা দি দিছোঁ। এতিয়া কাটি থোৱা ৰঙালাওখিনি অকণমান নিমখ হালধি মিক্স কৰি ল'ম। ইয়াত জলকীয়া পাউডাৰ দি দিছোঁ, অকণমান জ্বলা হ'লে ভাল লাগিব। মিক্স কৰি আগতে যদি নিমখ লগাই থৈ দিয়ে তেন্তে কি হয়, সোনকালে বইল সিদ্ধ হৈ যাব, মানে সোনকালে সিজি যায়। সেইকাৰণে আগতে নিমখ লগাই থৈ দিছোঁ, যাতে সোনকালে গেলি যায়। মই সেই তেনেকৈ হাতেৰে এনেকৈ লগাই দিছোঁ আৰু 10-15 মিনিটৰ কাৰণে ইয়াক তেনেকৈ থৈ দিম। প্ৰায় লগোৱা হৈ গ'ল। এতিয়া ইয়াক 10-15 মিনিটৰ কাৰণে থৈ দিছোঁ আৰু কেৰাহীত পানী অকণমান দি লৈছোঁ, আলুখিনি বইল কৰিব লাগিব। সেইকাৰণে এতিয়া আলুখিনি সিজাই ল'ম আৰু নিমখ অকণমান দিম, যাতে সোনকালে সিজি যায় আৰু ঢাকি থৈ দিম। এতিয়া ইয়াক ঢাকি থৈ দিম ভালদৰে, নিমখ দি দিলোঁ আৰু ঢাকি থৈছোঁ। আৰু 10 মিনিটমান পিছত উঠাই দেখিলোঁ যে প্ৰায় বইল হৈ গ'ল। এতিয়া ইয়াক এটা চেকনিত থৈ দিম, উঠাই থৈ দিম। এনেও আপোনালোকে হেতা এখনেৰে চেকি উঠাই ল'ব পাৰে। এয়া মই প্লেট এখন থৈ দিলোঁ আৰু ৰঙালাওখিনি
বেটাৰটোত মই এনেকৈ লগাই দিছোঁ। এতিয়া ইয়াক ভাজি কৰিম, সেইকাৰণে ভাজি কৰি ল'ম। সেইকাৰণে আগতে এনেকৈ চবতে লগাই দিছোঁ চাউলৰ পাউডাৰখিনি। ইয়াক ভাজি কৰি ল'ম। 2-3টামান ভাজি কৰি দেখুৱাই দিছোঁ। কেৰাহী এটা তেল দি পেলাই তাৰপিছত ইয়াক ভাজি কৰি লৈছোঁ। আৰু বইল কৰি থোৱা আলুখিনি মই মেছ কৰি লৈছোঁ, পিটিকা বনাই লৈছোঁ হাতেৰে। আধাখিনি পিটিকা বনাইছোঁ, আধা থৈ দিছোঁ। আৰু ইয়াত এতিয়া ভাজিখিনি প্ৰায় হৈ গৈছে, উল্টাই দিছোঁ। এটা চাইড হৈ গৈছে আৰু এটা চাইড হ'ব। তেনেকৈ মই সকলোবোৰ ভাজি লৈছোঁ। আৰু সৰু সৰুকৈ কাটি থোৱা ৰঙালাওখিনিও ভাজি লৈছোঁ। এতিয়া ইয়াত নিমখ হালধি দিছোঁ আৰু ইয়াক ভালদৰে ভাজি ল'ম। 2-3 মিনিটমান লাগিব, সোনকালে ভাজি হৈ যায়। হৈয়ে গৈছে চাওক। এতিয়া ইয়াক প্লেট এটাত থৈ দিম। দেখিছে? এতিয়া আৰু অকণমান তেল দি দিছোঁ আৰু ইয়াত শুকান জলকীয়া দি দিছোঁ। মই ইয়াত সৰিয়হৰ তেল ইউজ কৰিছোঁ, জিৰা, শুকান জলকীয়া আৰু তেজপাত দি তেনেকৈ লৰাই লৈছোঁ এটা এখনেৰে। এতিয়া আলুখিনি দি দিম, মেছ কৰি লোৱা আলুখিনি দি দিম আৰু ভাজি ল'ম ইয়াক। অকণমান বেলেগ ধৰণে বনাইছোঁ। আৰু এতিয়া টমেটো যে বিলাহী পেষ্ট, টমেটো বা বিলাহী পেষ্ট ইয়াকো দি দিছোঁ। টমেটো বা বিলাহী পেষ্ট এনেকৈ দি দিলোঁ আৰু ভালদৰে মিক্স কৰি ল'ম। অকণমান 2 মিনিটমান তেনেকৈ এটা এখন লাৰি থাকোঁ। মই ইয়াত নিমখ হালধি পাউডাৰ দি দিছোঁ। নিমখখিনি আপোনালোকে সোৱাদ অনুসৰি দিব, কাৰণ সকলোবোৰতে নিমখ অকণমান দিয়া হৈছে। আগতে আলুটো দিছিলোঁ। হৈ গ'ল। এতিয়া এই ভাজি থোৱা ৰঙালাওখিনি দি দিছোঁ। ৰঙালাও কিয় দিছোঁ, কাৰণ গ্ৰেভিটো ভাল বনিব, সেইকাৰণে। ভাজি কৰা হৈ আছে। এতিয়া পানী অকণমান দি দিলোঁ, ভাজি কৰা হৈ গ'ল কাৰণে। পানীটো আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী দিব, কিমান ঘন খাব নে পাতল খাব সেইটো আপোনালোকে নিজৰ ইচ্ছাৰে দিব। এয়া দেখিছে, এয়া উতলি গ'লে মই অকণমান টমেটো কেচাপ দি দিছোঁ, আৰু টমেটো চচ দিলেও হ'ব। টমেটো কেচাপখিনি দি মিক্স কৰি দিছোঁ ভালদৰে মিক্স হৈ গ'ল। ইয়াৰ পিছত উতলি গ'ল। এতিয়া ভাজি কৰি থোৱা মিঠালাওখিনি দি দিছোঁ, মানে ৰঙালাওখিনি দি দিছোঁ। তাৰপিছত অকণমান মছলা দি আমি ইয়াক নমাই ল'ব পাৰিম। আমাৰ তৰকাৰী ৰেডি হৈ গ'ল, একেবাৰে কম সময় ৰেডি। এতিয়া মছলা অকণমান দি দিছোঁ। ইয়াত চব আছে, ধনিয়া জিৰা চব পাউডাৰ বনাই থৈ দিছিলোঁ, এইবিলাক দি পেলাই এতিয়া অকণমান পিছত নমাই দিম। অকণমান ঘি দি দিছোঁ যাতে চেণ্টটো ভাল আহে। দেখিবলৈতো ভালেই লাগিছে, খাবলৈও ভালেই হ'ব। দেখিছে, মই প্লেট এখনত ছাৰ্ভ কৰি লৈছোঁ। এতিয়া গাৰ্নিচিং কৰি দিছোঁ ধনিয়া পাতেৰে। তেন্তে বনাই চাবচোন তেনেকৈ, মই যেনেকৈ বনাইছোঁ, কাৰণ খাবলৈতো ভালেই লাগিছে মোৰ। মিঠালাও একচুৱেলি বৰ হেল্ডি হয়, আমাৰ শৰীৰৰ কাৰণে ভাল। আপোনালোকে বনাই চাব তেনেকৈ আৰু জনাবচোন কেনেকৈ লাগিছে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।